হাই গুড মৰ্নিং আজি ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিলো আৰু মই এতিয়া বনাই আছো ভাত প্ৰথমতে মোৰ কাsturijun চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এতিয়া বনাই আছো মই ভাত আৰু আজি বনাইছো পিটিকা বহুত ধৰণৰ বেগেনা পিটিকা আৰু বিলাহী ইয়াত বনাই আছো এয়া আলু বিলাহী জোল তাৰপিছত এয়া বেগেনা পুৰিম তাৰপিছত কণী আৰু বিলাহী মানে ধুনিয়াকৈ ভাজিম আৰু এতিয়া বনাই লো তাৰপিছত আপোনালোকক লগ পাই আছো আজি বনোৱা ৰাতিপুৱাৰ হাজটো এয়া হল মাছৰ চাটনি আৰু বেগেনা চাটনি আৰু এটো বিলাহী আৰু কণী এয়া আলু বিলাহী জোল চন্দ্ৰুৰ কাৰণে আনি দিলো চন্দ্ৰু এতিয়া খাবহে লাগে আৰু এইফালে চাওক মই একদম পুৰা নিমখ আনি থৈছিলো কস্তুৰী বাইকে মিলি পুৰা খাই আছে কস্তুৰী পুৰা বগৰী খাই আছে কস্তুৰী টেঙা লগা নাই অ নাই লগা হাই বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাই যিহেতু মানে কস্তুৰীৰ পেটৰ বিষ হৈ আছিলে সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলো যিহেতু মনে যোৱা নাছিল ভিডিঅ' বনাবলৈ মানে ছোৱালীজনীৰ অৱস্থাটো দেখি বহুত মানে পেটৰ মানে বহুত ডিচেণ্ট্ৰি হৈ গৈছিলে আৰু যিয়ে নহওক মনোজ ভাই ভিডিঅ'টো আপডেটটো পাই আছে আমাৰ খবৰ যিহেতু আমিতো মাক দেখ দুজনী ওলাওৱে আৰু ন কস্তুৰী কস্তুৰী বগৰী খুৱাব আহিছে কস্তুৰীয়ে মোক বগৰী খুৱাই দিলে তাৰপিছত বগৰী খাওঁতে পাহৰি থাকিলো কি কৈ আছিলো মই সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলো যিয়ে নহওক মনোজ ভাই ভিডিঅ'টো আপডেট পাই আছিলে আমি বগৰী নাখাওঁ আৰু কস্তুৰী মানে মোক বগৰী খুৱাই দি আছে মানে যিহেতু মই বগৰী খোৱা নাই আৰু কস্তুৰী এনেকুৱাই মানে যদি মই খাই থাকো তেনেহ'লে বাপেকে নাখায় বাপেকক গৈ খুৱাই দিব যদি বাপেকে খাই থাকে যদি মই নাখাওঁ তেনেহ'লে মোক আহি খুৱাই দিব মানে কস্তুৰীৰ স্বভাৱটো এনেকুৱা মানে যোনে নাখায় তাক মানে দিবই মানে আৰু যিয়ে নহওক মনোজ ভাই ভিডিঅ'ত আমাৰ খবৰ পাই আছিলে কস্তুৰী মোৰ আৰু কস্তুৰী মই নাখাওঁ মই খাই আছো কস্তুৰী মোৰ কস্তুৰী হাই দি দে মোৰ খবৰ এতিয়া ভালে আপোনালোকৰ ভাল নে কৈ দিছে বেটি মোৰ খবৰ ভালে বেটি কোৱা আকৌ মোৰ খবৰ ভালে হাই দি দিলো হাই আমাৰ মাক জীয়েক দুজনে খবৰ মনোজ ভাই ভিডিঅ'ত পাই আছে মই ভিডিঅ' নবনালো মানে ভিডিঅ'টো বনাবলৈ যোৱাই নাছিল সেইকাৰণে আজিৰ পৰা বনাইছোগে কস্তুৰীৰ মানে পেটৰ অসুখ ভাল হৈছেগে আৰু সেইকাৰণে আমাৰ কস্তুৰী চাকচোন নাচি আছে ইয়াত এয়া ভাল হৈছে সেইকাৰণে এতিয়া বনাবলৈ ষ্টাৰ্ট দিছো আৰু আজিৰ পৰাই আৰম্ভ কৰিলো আৰু আমি এতিয়া খাই আছো এয়া বগৰী খাবলৈ বহিছো মানে ৰ'দত খাই ভাল লাগে আৰু বগৰী শেষ হ'ব হৈছেগে সেইকাৰণে বগৰী অলপ লাষ্ট বগৰী খাবলৈ আৰু বহি ললো আৰু নহ'লে খাবলৈ নাপাওৱে সেইকাৰণে এতিয়া খাই লওঁ কস্তুৰী চাকচোন বায়েকক বগৰী খুৱাই দিছে ন কস্তুৰী বগৰী নিজেও খাইছে বায়েকক খুৱাইও দিছে আৰু এইফালে আমাৰ কস্তুৰীয়ে পাই গ'ল এইয়া চকলেট মানে এয়া মোৰ ফ্ৰেণ্ড আহি গ'ল মানে বগৰী খাবলৈ বগৰী খাই আছিলো আৰু মাতিলো বগৰী খাবলৈ সেইকাৰণে আহি গ'ল এয়া চিঙৰা ওলাই আছে চাহ খাবলৈ চাহ বনাইছে মনোজ ভাই এয়া চাওক উতলি আছে পুৰা আৰু এইফালে মানে চাহ উতলি পৰি গ'ল মানে ইয়াৰ পৰা ওলাই পৰি গ'ল মানে এই ইয়াত প্ৰথমবাৰ চাহ বনাইছো গাখীৰ চাহ মোৰ মনত নাই উতলি পৰিব বুলি দি দিছো ঘপকে পৰি থাকিলে উতলি ইয়াৰ পৰা বাহিৰত ওলাই পৰি গ'ল যিয়ে নহওক এটা চাহ খাবহে লাগে সোনকালে এইফালে চাওক বায়েকে কস্তুৰী পুৰা পিছল মাৰি আছে আৰু কস্তুৰী হাতা লৈ আছে চিঞৰিছে চিঙৰা আৰু গাখীৰ চাহ পুৰা মনোজ ভাই বাকী আছে পুৰা খাবলৈ এতিয়া খাবহে লাগে আৰু আহকচোন আপোনালোকেও অলপ খুৱাও চাহ একাপমান আৰু এতিয়া চিঙৰা খাইছো আৰু এইটো একডোখৰটো কস্তুৰীয়ে দিলে মানে খাবই পৰা নাই বগৰী খাই দাঁত যিহে টেঙা হৈছে মানে খাবলৈ পৰা নাই যিয়ে নহওক গিলি খাব লাগিব আৰু নহয় চাহৰ লগত তিয়াই এতিয়া খাই লওঁ যিহেতু ইমান মৰমত মনোজ ভাই বনাই দিছে চাহ আৰু এতিয়া গধূলি হৈ গ'ল আৰু মই বনাব লৈছো এয়া বিহুতে অনা
তিল লাৰু বনাইছিলোঁ বাৰু, কিন্তু তথাপিও অলপ বাচি গ'ল। এইখিনি চাওক, এইখিনি এতিয়া লাৰু বনাই দিম, যিহেতু চাহৰ লগত খাবলৈ ভাল লাগিব। বিহু যোৱাৰ পাছততো বেছিয়ে ভাল লাগে পিঠা খাবলৈ। আৰু মই এতিয়া জুই জ্বলাইছোঁ মানে চাওকচোন কিয় পৰা। এইয়া মানে বেয়া হৈ যোৱা নাৰিকল জ্বলালে বহুত দেৰি জ্বলি থাকে, খৰি দুডালমান সৈতে জ্বলাই আছো এতিয়া। আৰু এইফালে আমাৰ কচুৰিক চাওকচোন, পুৰা কাৰ্টুন চাই আছে শুই শুই। চাওকচোন ছোৱালীজনী ইমান কাৰ্টুন চাই, আমাৰ কস্তুৰীয়ে ন বেটি, আমাৰ কস্তুৰী ইমান কাৰ্টুন চাই ন। কস্তুৰীক মই টুপিটো পিন্ধাই দিম দেই, এতিয়া টুপি পিন্ধাই দিম। আৰু এইফালেচোন কি ঠাণ্ডা সোমাবচোন বেটি। আমাৰ কস্তুৰী টুপি পিন্ধি গ'ল, যে কস্তুৰী টুপি পিন্ধি চাই থাকিব ন কাৰ্টুন। মই এতিয়া তিল লাৰু বনাওগৈ। বহাগৰ বিহু গ'ল, মাঘৰ বিহু গ'ল। ক'ত বহাগৰ বিহু গৈছে, মাঘ বিহু গৈছে, বহাগ বিহু গৈছে। নাই যিকোনো যিয়ে নহওক আৰু মাঘৰ বিহুটো গ'লেই, আৰু এতিয়া আন ছিজনত তিলৰ লাৰু বনাই আছে জোনমণিয়ে। কাৰণটো কি বাৰু? তিলৰ লাৰু মানুহে নাখায় নেকি? একচুৱেলি কথাটো এনেকুৱা ধৰণৰ হয়, বিহুত পিঠা খাই ইমান ভাল নালাগে, বিহুৰ পাছতহে পিঠা খাই বেছি ভাল লাগে। ঠিক তেনেকুৱা ধৰণৰ কথা। এতিয়া তিলৰ লাৰু বনাই আছে ৰাতি 7টা বজাত। ভালে লাগিব, ভাল লাগিব মানে মই বেছি ভাল নাপাওঁ দেই তিলৰ লাৰু। মই নাৰিকল লাৰু বেছি ভাল পাওঁ। এই চুইটো ভাঙিব লৈলো, এতিয়া বনাইছে তাজাকে, টাইম লাগিব ন তাই থওঁতে। তাই থওঁতে অলপ টাইম লাগিব বুলি কৈছে। যি নহওক গৰম হৈছে ন, সেইকাৰণে ভাল লাগিছে বাৰু দেই, দেখিয়ে ভাল লাগি গৈছে। গুড মৰ্ণিং। যোৱাকালি ভিডিঅ' নকৰিলোঁ আৰু তিল লাৰু বনাই মেলি তেনেকৈ কস্তুৰীৰ লগত কাম বন কৰি মেলি কস্তুৰীৰ লগত শুয়ে থাকিলোঁ, মানে কস্তুৰী খুৱাব গৈ মেলি নিজে টোপনি গুচি গ'লোঁ। তেনেকৈ মানে থাকি গ'ল আৰু ভিডিঅ' সমাপ্ত কৰিবই নহ'ল। সেইকাৰণে আজি ৰাতিপুৱা মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আজি বহুত ঠাণ্ডা হৈছে, মানে বৰষুণ দি আছে। এয়া চাওকচোন, গোটেই দেখি মানে ঠাণ্ডাত বৰষুণ দিলে কিমান ঠাণ্ডা লাগে। তাতে আমাৰ আৰু অৰুণাচল ওচৰৰ, সেইকাৰণে বেছি ঠাণ্ডা হয়। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। লগ পাম অন্য এটি ভিডিঅ' লৈ আজিলৈ, বাই বাই।